ৰিয়েলিষ্টিক অসম নামৰ এটা ইউটিউব চেনেললৈ মোৰ প্ৰশ্ন। প্ৰথমতে কৈ লৈছোঁ মই কোনো কাৰো চামচাৰ নহয় আৰু আপোনাৰ ওপৰত আগতে কেতিয়াও মই ভিডিঅ' বনোৱাও নাই। আৰু আজি এইকাৰণে ভিডিঅ' বনাইছোঁ, আপোনাৰ ভিডিঅ'বিলাকক প্ৰশ্ন কৰিবলৈ মই আজি সুবিধা পাইছোঁ। সেই সুবিধাকণ আপুনিয়ে দিছে। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো শেষলৈকে চাওক, তাৰপাছতে এটা কমেণ্ট কৰিব। ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ কিন্তু এটাও কমেণ্ট নকৰিব। ৰিয়েলিষ্টিক অসম নামৰ ইউটিউব চেনেলটোৱে নিজেই গা নোধোৱে আকৌ আনক গা ধুবলৈ কয়। মানে কি, আনক বেয়া কথা নক'বলৈ কয়, কিন্তু নিজে আকৌ এটা পাব্লিক পেজত ভিডিঅ' বনাই এজন ইউটিউবাৰক পাগল ছাগলকৈ গালি পাৰি থাকে। ৰিয়েলিষ্টিক অসমক কৈছোঁ মই ভুলবোৰৰ বিৰুদ্ধে মাত মাতোঁ বুলি। আৰে আপুনি ভুল অকল সেই ইউটিউবাৰকেইটাকহে পায় নেকি? অসমত কিমান ডাঙৰ ডাঙৰ ভুল হৈ আছে বা বেয়া কাম হৈ আছে, সেইবিলাক আপুনি নেদেখে? অকল আপুনি ভুল দেখে বৈক আৰু আমাৰ গোলাঘাটৰ টেঙানী দিবাকে নেকি? অকল আপুনি ইউটিউবাৰ কেইজনকহে ভুল দেখে নেকি? বেলেগ কাকো ভুল নেদেখে? অসমত বহুত ডাঙৰ ডাঙৰ ভুল হৈ আছে, বহুত ডাঙৰ ডাঙৰ ভুল মানে বেয়া কাম হৈ আছে। সেইবিলাকৰ ওপৰতো অলপ কিছুমান ভিডিঅ' বনাওক, আপোনাক হাতযোৰ কৰিছোঁ। অকল সেই ইউটিউবাৰকেইটাৰ ওপৰতে ভিডিঅ' বনাই ভিউৱাৰ্ছ ল'বৰ বাবে সেইবিলাক কাম নকৰিব। আৰু আপুনি কৈছে সেইকেইজনৰ সাপেক্ষে মাত মতা ইউটিউবাৰ কেইজনক চামচাৰ বুলি কৈ গালি পাৰি ভিডিঅ' বনাই কথাবোৰ কৈ আছে। মানে সেই চামচাৰ কেইজনে আপোনাৰ ভিডিঅ' বনাই লাখ লাখ ভিউজ কামাই আছে বুলি আপুনি কৈছে। ৱাহ, বঢ়িয়া ভাবিছে আপুনি। আৰে আপুনিতো তাকেই কৰি আছে। আপুনিনো কোন চা বেলেগ কণ্টেণ্ট লৈ ভিডিঅ' বনাই আছে? বিকাশ চেত্ৰীয়ে পেণ্ঠা গাড়ী ল'বলৈ ইমান পইচা ক'ত পালে? ডিম্পু বৰুৱাই থাৰ ল'বলৈ ইমান পইচা ক'ত পালে? কিবা কিবি সেই ইউটিউবাৰকেইটাৰ ভিডিঅ' বনাইতো আপুনি এইকেইটা ভিউৱাৰ্ছ কমাই আছে। যিকেইজন ইউটিউবাৰৰ ছাবস্ক্ৰাইব বেছি, সেইকেইজনৰ ভিডিঅ' বনাই আপোনালোকে সেইজনৰ নাম লৈ সেইকেইজনৰ নাম ডেছক্ৰিপশ্যনত লিখি মানে এইকেইটা ভিউৱাৰ্ছ কমাই আছে। বাদ দিয়ক সেই এনেকুৱাবিলাক কাম কৰিবলৈ। সেই আপুনিও সেই একেটাকে কৰি আছে। আনক মিছাতে এনেই গালি পাৰি কিবা কৰি লাভ নাই। বাদ দিয়ক, ভাল নালাগে ইমান।